যদিহে আমি এই কলা গুটিটো পকেটত ভৰাব লগা হয় তেতিয়াহ'লে আমি কেনেকৈ ভৰাম? দেখাত খুব টান যেন লাগিছে, কিন্তু এইটো আপুনি যেতিয়া দেখাৰ পিছত সহজ হৈ পৰিব আৰু কিছুমানে জানিব পাৰে এইটো চব, যিবিলাকে নাজানে সেইবিলাকক দেখাই আছোঁ। ফাৰ্ষ্ট আমি কি কৰিম, এই গুটিটোৰ চেণ্টাৰৰ পৰা এডাল ইমাজিনেৰী লাইন ড্ৰ কৰিম। এনেকৈ কৰিলোঁ, কৰাৰ পিছত ষ্ট্ৰাইকাৰটো ইয়াত বহাই ল'ম। বহাই লৈ পেলাই আমি এই গুটিটোৰ চেণ্টাৰৰ পৰা সাধাৰণ ৰাইট ছাইডত হিট কৰিম। হিট কৰিলে কি হ'ব, এই বগা গুটিটো ওলটি যাব, তাৰপিছত কলা গুটিটো পকেটত সোমাই যাব। চাওকচোন, মই এবাৰ দেখাই দিছোঁ। যদি এই ভিডিঅ'টোৰ পৰা আপুনি অকণমান হ'লেও কিবা শিকিব পাৰিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে, আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ ছাপোৰ্ট পালে আগলৈও মই এনেকুৱা ভিডিঅ' আপোনালোকক আগবঢ়াই থাকিম। থেংক ইউ।